আমাৰ ইউটিউব চেনেল চাইডুছ ব্লগ। গতিকে আজি আমাৰ আজানপুৰত এখন জলচা আছে, মোটামুটি গাঁৱৰ ভিত্তিত জলচা এখন কৰা গৈছে। স্কুলৰ মক্তবৰ সৰু ল'ৰা ছোৱালী বিভিন্ন ইছলামিক প্ৰতিযোগিতা আৰম্ভ হ'ব। গতিকে আপোনালোকক সকলো দৃশ্যবোৰ দেখাই থাকিম, পুৱাৰ পৰা দিনটোৰ পৰা পুৰা ৰাতিলৈকে দেখাই থাকিম। গতিকে আপোনালোকে সকলো নকৰি ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। আমাৰ পৰিৱেশটো আপোনালোকক মই দেখাই আছোঁ। জলচাৰ কাৰণে পুৰা মছজিদৰ আগ বঢ়িয়াকৈ সৌন্দৰ্য কৰি দিছে, এইপিনে ফ্লেগ শ্লেগ টানি থৈ দিছে, বঢ়িয়াকৈ আপোনালোকক দৃশ্য দেখাই আছোঁ। এইটো আমাৰ বছ আৰু ল'ৰা ছোৱালীকেইটাক মই দেখাই আছোঁ। তহঁতে অলপ আই গৈ আছোঁ, বাবুহঁত অলপ আই গৈ আ। তোৰ কি হ'ব এতিয়া? কি হ'ব জলচা? আৰু এইপিনে মাইনে হাত আছে, মাইনে হাত কি হ'ব? তোৰ কি কৰিবা? জিকিৰ। এয়া গোটাই বহি আছে, আপোনালোকে চাই লওক, গোটাই সৌন্দৰ্যকৈ বহি আছে। আৰু কিছু সময়ৰ পিছতে আৰু ৰেলী হ'ব এটা, যেনেকুৱাকৈ বাল্য বিবাহ বন্ধ কৰা সেনেকুৱা ৰেলী আছে, কিছুমান ৰেলী আছে, আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো পুৰা কণ্টিনিউ কৰি থাকক। বেনাৰ আসসালামু আলাইকুম ধমধমা আজানপুৰ মক্তাব ষষ্ঠ বাৰ্ষিক আৰু প্ৰদৰ্শনীয় সভা 9 ফেব্ৰুৱাৰী আৰু স্থান ধমধমা আজানপুৰ মছজিদ প্ৰাংগণ। ৰাতিপুৱা 8 বজাৰ পৰা মক্তাবৰ ল'ৰা ছোৱালীৰ ইছলামিক প্ৰতিযোগিতা আৰু গধূলি আছে নিৰ্দিষ্ট বক্তা আমাৰ ধমধমাৰে হয়, আহছান আলী শেখ সাহেব আৰু মৌলানা মকবুল হুছেইন ধমধমা আজানপুৰ প্ৰেছ ইমাম, আৰু লগতে থাকিব মৌলানা তৌহিদুৰ ৰহমান চক ভেলামাৰি। গতিকে আপোনালোকে আহিব, ওচৰে পাজৰে যোনে যোনে আছে আহিব। আছে এইখিনি জেগাতে হ'ব মানে কি প্ৰতিযোগিতাৰ এইখন মঞ্চ, মানে এইখিনি জেগাতে হ'ব। ইছলামিক কোৰাণ পাঠ, কিবা চূড়া হ'ব, মানে কি বিভিন্ন প্ৰতিযোগিতা হ'ব আৰু ইছলামিক তৰিকা মতে। গতিকে আপোনালোকে চাই থাকিব, ভিডিঅ'টো সম্পূৰ্ণৰূপে কণ্টিনিউ কৰি থাকক, মই দেখাই থাকিম। আৰু ৰাতি যিজন বক্তা আহিব বা আমাৰ ইয়াতে ৱাচ কৰিব, সেইজন বক্তাকো আমি দেখাই থাকিম। গতিকে আপোনালোকে চাই থাকক পৰিৱেশটো, দেখাই আছোঁ, আপোনালোকে পৰিৱেশটো চাই লওক। এইবিলাকে ৰাতি মানুহে বহিব আৰু এইখিনিত মানে এতিয়া চূড়া কেৰাত পাঠ কৰিব। ভাল বস্তু আমি মছজিদৰ ভিতৰতে পাইছোঁ, এইটো বঢ়িয়া বস্তু, বাল্য বিবাহ বন্ধ কৰক। আপোনালোকে আজি আজানপুৰ মক্তাব ষষ্ঠ বাৰ্ষিক আৰু প্ৰদৰ্শনী সভা এইসকলে এটি কাৰ্যসূচী, প্ৰথম কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীটি হ'ল আমাৰ পদযাত্ৰা, আৰু এই পদযাত্ৰাত মোক শিক্ষা লাগে, শিক্ষা দিয়ক, বাল্য বিবাহ বন্ধ কৰক, শিক্ষা আমাৰ মৌলিক অধিকাৰ, মদ জুৱা বন্ধ কৰক, মদ জুৱা বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক, শিশু শ্ৰমিক বন্ধ কৰক, শিশু শিক্ষা লাগে, শিক্ষা দিয়ক, শিক্ষা আমাৰ মৌলিক। ইয়াৰ গছপুলি কাৰ্যসূচীত গছপুলি ৰূপায়ণ কৰিব আমাৰ গাঁৱৰে জ্যেষ্ঠ আকবৰ আলী ডাঙৰীয়া চাহেবে। তেখেতক সহায় সহযোগিতা আগবঢ়াই আছে।
আল্লাহর নূরে নূরানি হল দুনিয়া বহর, দুনিয়া বহর। ইসলামত উঠিল সোয়ান শহর, ইসলামত উঠিল সোয়ান শহর। দয়ার নবী শান্তির মণি এই দুনিয়ার, এই দুনিয়ার। কাউসারি মাকিয়া বিসমিল্লাহির রহমানির রহিম ইন্না আতাইনাকাল কাউসার ফাসাল্লি লিরাব্বিকা ওয়ানহার ইন্না সানিয়াকা হুয়াল আবতার। সাব্বাস মাশাআল্লাহ। আসসালামু আলাইকুম।